চৰকাৰৰ ফালৰ পৰা আমি যিমান দূৰ কৰিব পাৰোঁ আমি কৰিছোঁ আৰু আমি নিশ্চিতভাৱে কৰি থাকিম। মই আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ গোটেই অসমৰ কাৰ্যকৰ্তাসকলক যোনে যেনেকৈ পাৰে বান সাহায্যত যোগদান কৰিবলৈ অনুৰোধ কৰিছোঁ। ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ পৰা আমি প্ৰায় 2 লাখ পৰিয়ালক, যিহেতু তাত এতিয়া আটাইতকৈ প্ৰয়োজন কাপোৰৰ, আমি 2 লাখ আই মাতৃক একোখনকৈ মেখেলা চাদৰ আৰু 2 লাখ শিশুক আমি একোটাকৈ পিন্ধাৰ টি চাৰ্টে হওক স্পৰ্টিং গেঞ্জিয়ে হওক আমি দিবৰ বাবে সিদ্ধান্ত কৰিছোঁ। আৰু এই গোটেই প্ৰক্ৰিয়াটোত আমাক প্ৰায় 12 কোটি টকাৰ প্ৰয়োজন হ'ব। যিসকল আমি মেখেলা চাদৰ 2 লাখ আই মাতৃক দিম আৰু আমি টি চাৰ্ট বা স্পৰ্টিং গেঞ্জি আমি 2 লাখ শিশুলৈকে আগবঢ়াম। আৰু এই গোটেইখিনি কাম কৰোঁতে আমাক প্ৰায় 12 কোটি টকাৰ প্ৰয়োজন হ'ব, 4 লাখ কাপোৰ কিনোতে। যিসকল ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাই 2000 টকাৰ তলত বৰঙণি আগবঢ়াব খোজে, তেওঁলোকৰ বৰঙণি মই স্থানীয় বিধায়কৰ হাতত তুলি দিবলৈ অনুৰোধ কৰিছোঁ। 2000 টকাৰ ওপৰত যিসকলে বৰঙণি যোগাব খোজে, আমাৰ দলৰ ফেচবুক বা টুইটাৰ একাউণ্টত বা মোৰ ফেচবুক বা টুইটাৰ একাউণ্টত আমি একাউণ্ট নম্বৰ দি দিম। তেওঁলোকে চেক যোগে আমাৰ দলৰ একাউণ্টলৈকে পঠাব পাৰিব আৰু ইয়াৰ জৰিয়তে আমি প্ৰায় 2 লাখ আই মাতৃ আৰু 2 লাখ শিশুক আমি পিন্ধা কাপোৰ এযোৰ হ'লেও আমি দিব পাৰিম। আৰু আমি সৰ্বমুঠ 12 কোটি টকা সংগ্ৰহৰ লক্ষ্য লৈছোঁ। আৰু এই পুঁজি চৰকাৰৰ পৰা নহয়, ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে এই পুঁজি আমাক সংগ্ৰহ কৰাত সহায় কৰিব। আমাৰ বিভিন্ন ৰাজ্যত থকা, অসমৰ বাহিৰত থকা ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলেও এই আমাৰ সাহায্য অভিযানত সহায় কৰাৰ আশ্বাস দিছে। আমি নিশ্চিত যে 2-3 দিনৰ ভিতৰত, 4 দিন 5 দিনৰ ভিতৰত এই পুঁজি আমি সংগ্ৰহ কৰি আমি শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাট জিলাৰ বান আক্ৰান্ত ৰাইজক ভাৰতীয় জনতা পাৰ্টিৰ মঞ্চৰ ফালৰ পৰা আমি সহায় কৰিবলৈ সক্ষম হ'ম। চৰকাৰৰ ফালৰ পৰা কি কৰি আছোঁ বা কি কৰি থাকিম সেই বিষয়ে মই বিভিন্ন সংবাদমেলৰ জৰিয়তে যোৱাকালিও কৈছোঁ, পৰহিও কৈছোঁ। সেইকাৰণে মই তাক আৰু ৰিপিট কৰিব খোজা নাই। আজি যিহেতু বিজেপিৰ মঞ্চত আছোঁ, সেইকাৰণে ৰাজ্যিক বিজেপিয়ে কেনেকৈ এই উদ্ধাৰ অভিযানত সহায় কৰিব বিচাৰিছে তাৰ বিষয়ে মই উল্লেখ কৰিলোঁ। আমাৰ সকলো কাৰ্যকৰ্তাকে একাউণ্ট নম্বৰটো পোৱাৰ পিছত যোনে যেনেকৈ পাৰে আমাৰ বেংক একাউণ্টত বা 2000 টকাৰ তলত হ'লে স্থানীয় বিধায়কসকলৰ হাতত পুঁজি তুলি দিবলৈ মই অনুৰোধ জনাইছোঁ।